মোৰ মৰমৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে গুণোৎসৱ 2023 চনৰ প্ৰথম পৰ্যায়ৰ গণিতৰ কেইটামান প্ৰশ্ন আৰু তাৰ সমাধান লৈ আহিছোঁ। যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহ'লে ইয়াক ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে কাষত থকা বেল আইকন ক্লিক কৰি দিবা। প্ৰথমটো প্ৰশ্ন সুধিছে, তোমাৰ শ্ৰেণীকক্ষত তুমি বহা বেঞ্চখনৰ উপৰিভাগৰ আকৃতি তলৰ কোনটো হ'ব? আয়ত, সামন্তৰিক, ট্ৰেপেজিয়াম নে ৰম্বাছ? তো এই বেঞ্চখনৰ উপৰিভাগৰ আকৃতি হ'ব কি? আয়ত। দ্বিতীয়টো প্ৰশ্ন সুধিছে, তলৰ কোনটো আটাইতকৈ সৰু মৌলিক সংখ্যা? আমি জানো যে আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে কি? 2। পৰৱৰ্তী প্ৰশ্ন সুধিছে, -7তকৈ ডাঙৰ এটা অখণ্ড সংখ্যা তলৰ কোনটো হ'ব? সংখ্যা ৰেখা তোমালোকে নিশ্চয় জানা। তো যিমান সোঁফালে যায় সিমান ডাঙৰ হয় আৰু যিমান বাওঁফালে যায় সিমান সৰু হয় ঋণাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত -7তকৈ ডাঙৰ অখণ্ড সংখ্যা হ'ব -6। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন সুধিছে, তোমাৰ পেঞ্চিল বাকচত দৈৰ্ঘ্য 7 চেণ্টিমিটাৰ আৰু প্ৰস্থ 3 চেণ্টিমিটাৰ হ'লে পেঞ্চিল বাকচটোৰ পৰিসীমা কিমান হ'ব? তো পেঞ্চিল বাকচ যিহেতু আয়তকাৰত থাকে তেনেহ'লে ইয়াৰ পৰিসীমা কি হ'ব? 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ। ইয়াত দৈৰ্ঘ্য দিছে 7 আৰু প্ৰস্থ দিছে 3, তো 7 যোগ 3 তো লগতে 2 যদি পূৰণ কৰি দিয়া তেনেহ'লে কিমান হ'ব? 20 চেণ্টিমিটাৰ। পৰৱৰ্তী প্ৰশ্ন সুধিছে, যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কিমান? মনত ৰাখিবা, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ সদায় কি হয়? 1। ইয়াৰ পিছত সুধিছে যে সূক্ষ্মকোণ, স্থূলকোণ, সৰলকোণ আৰু সমকোণ এই প্ৰতিবিধ কোণৰ যোগ হিচাপে কোণবিলাকক ঊৰ্ধ্বক্ৰমত সজালে তলৰ কোণটো সাজন শুদ্ধ হ'ব? সূক্ষ্মকোণ জানা 90 ডিগ্ৰীতকৈ সৰু, স্থূলকোণ 90 ডিগ্ৰীতকৈ বেছি, সৰলকোণ 180 ডিগ্ৰী আৰু সমকোণ হৈছে কিমান? 90 ডিগ্ৰী। তেনেহ'লে আটাইতকৈ সৰুটো হৈছে কি? সূক্ষ্মকোণ, তাৰপিছত সমকোণ, তাৰপিছত স্থূলকোণ, তাৰপিছত সৰলকোণ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। পৰৱৰ্তী পদত কৈছে যে তলৰ কোনটো সংখ্যা 3ৰে বিভাজ্য? তো 3ৰে বিভাজ্য হোৱাৰ যি নিয়ম সেয়া হৈছে যে আটাইবোৰ সংখ্যা কি কৰি দিব লাগিব? যোগ কৰি দিব লাগিব, আৰু সেইখিনি যদি তাৰ সমষ্টি যদি 3ৰে ভাগ যায় তেনেহ'লে সংখ্যাটো 3ৰে বিভাজ্য। ইয়াত 3, 2, 5, 5, 5, 10, তো 10 3ৰে ভাগ নাযায়, নহ'ব। তাৰপিছত 7 যোগ 3 10, 10 যোগ 3 13, 13 3ৰে ভাগ নাযায়, নহ'ব। 1 যোগ 4 5, 5 যোগ 3 8, তো এইটোও শুদ্ধ নহ'ব। 1 যোগ 9 10, 10 যোগ 8 18, তো 3 6 গুণ 18, তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। পৰৱৰ্তী প্ৰশ্ন সুধিছে, -12ৰ লগত কি অখণ্ড সংখ্যা যোগ কৰিলে যোগফলটো 0 হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিমান? +12। তো -12ৰ লগত যদি +12ক যোগ কৰি দিয়া তেনেহ'লে যোগফলটো হ'ব কিমান? 0। পৰৱৰ্তী প্ৰশ্ন সুধিছে যে 1/5 1/10তকৈ কিমান ডাঙৰ? 1/5 - 1/10 যদি কৰি দিয়া, 5 আৰু 10ৰ লঘাগু ল'লে কিমান হ'ব? 10। 5 2 গুণ 10 আৰু ওপৰত 2 1 গুণ 2, তো ওপৰত হ'ব 2 বিয়োগ 10 হৰণ কৰিলে 1, 1 1 গুণ 1, তো 1, তো 2 বিয়োগ 1 কৰিলে হ'ব 1 আৰু তলত থাকিব 10, তো শুদ্ধ উত্তৰটো হ'ব 1/10। পৰৱৰ্তী প্ৰশ্ন সুধিছে, লুডুগুটিৰ পিঠি এখন তলৰ কোনটো আকৃতিৰ? লুডুগুটিৰ পিঠি এখনৰ আকৃতি হৈছে কেনেকুৱা? বৰ্গ। পৰৱৰ্তী প্ৰশ্ন সুধিছে, এটা সাধাৰণ ঘড়ীত 3টা বাজিলে ঘণ্টা আৰু মিনিটৰ কাঁটা দুডালে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব? শুদ্ধ উত্তৰটো হ'ব কিমান? 90 ডিগ্ৰী। পৰৱৰ্তী প্ৰশ্ন হৈছে যে ABC ত্ৰিভুজৰ AB বাহু যদি 6 চেণ্টিমিটাৰ, BC বাহু যদি 7 চেণ্টিমিটাৰ আৰু CA বাহু যদি 6 চেণ্টিমিটাৰ হয়, ABC ত্ৰিভুজটো কি প্ৰকাৰৰ ত্ৰিভুজ হ'ব? ইয়াত চোৱা, দুটা বাহুৰ দৈৰ্ঘ্য সমান, সেই ক্ষেত্ৰত এয়া হ'ব কি? সমদ্বিবাহু ত্ৰিভুজ। পৰৱৰ্তী প্ৰশ্ন, এখন কুকুৰাৰ ফাৰ্মত 897 জনী বগা কুকুৰা আৰু 489 জনী মুগা বৰণৰ কুকুৰা আছে। ফাৰ্মখনত মুঠতে কিমানজনী কুকুৰা আছে? তো এইখিনি কি কৰি দিব লাগিব? যোগ কৰি দিব লাগিব। তো এই দুটা সংখ্যা যোগ কৰাৰ পিছত তোমালোকে উত্তৰটো পাবা 1386, অপশ্যন এ।
ইয়াৰ পিছত সুধিছে যে তোমাৰ শ্ৰেণীকোঠাৰ ব্লেকবোৰ্ডখনৰ দৈৰ্ঘ্য 3 মিটাৰ আৰু প্ৰস্থ 2 মিটাৰ হ'লে বৰ্ডখনৰ কালি কিমান হ'ব। তো যিহেতু এই ব্লেকবোৰ্ডখনৰ আকৃতি আয়তাকাৰ, সেই ক্ষেত্ৰত ইয়াৰ কালি হ'ব কি দৈৰ্ঘ্য পূৰণ প্ৰস্থ। তো দৈৰ্ঘ্য 3 প্ৰস্থ 3 দুগুণ 6 বৰ্গ মিটাৰ। পৰৱৰ্তী প্ৰশ্ন সুধিছে ইয়াত 5টা সংখ্যা দিছে আৰু সংখ্যাকেইটা সৰুৰ পৰা ডাঙৰলৈ সজালে তলৰ কোনটো উত্তৰ শুদ্ধ হ'ব বুলি কৈছে। তো আটাইতকৈ সৰুটো হ'ব ইয়াত 50,586, তাৰপিছত হ'ব 50,854, ইয়াৰ পিছত হ'ব 52,456 আৰু একেবাৰে ডাঙৰটো হ'ব 54,256। তো অপশ্যন এ হ'ব শুদ্ধ। ইয়াৰ পিছত কৈছে এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ কোণবিলাকৰ যোগবিলাক তলৰ কোনটো হ'ব। তো সমকোণী সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে। তো সমকোণী ত্ৰিভুজ হ'লে এটা কোণ হৈছে 90 ডিগ্ৰী, তেনেহ'লে বাকী দুটা কোণ হ'ব 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 55ত সুধিছে ষষ্ঠ শ্ৰেণীৰ মুঠ ছাত্ৰ ছাত্ৰী 10 বা 15 জনীয়া ভাগত সমানে ভগালে শ্ৰেণীটোত কমপক্ষে কিমান ছাত্ৰ ছাত্ৰী হ'ব। প্ৰশ্নটো সম্পূৰ্ণ নহয়, সেইকাৰণে ইয়াৰ কিন্তু কোনো শুদ্ধ উত্তৰ নহ'ব। পৰৱৰ্তী প্ৰশ্ন ABCD চতুৰ্ভুজৰ AB বাহু সমান সমান CD বাহু, AD বাহু সমান সমান BC বাহু আৰু কোণ A, কোণ B, কোণ C আৰু কোণ D আটাইবোৰ সমান, তেনেহ'লে চতুৰ্ভুজটো তলৰ কোণটো হ'ব। যিহেতু বিপৰীত বাহু সমান আৰু তাৰ লগতে প্ৰতিটো কোণ সমান, সেই ক্ষেত্ৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আয়ত। পৰৱৰ্তী প্ৰশ্ন সুধিছে নয়নী আৰু মৰমীৰ উচ্চতা ক্ৰমে 156.35 চেণ্টিমিটাৰ আৰু 150.5 চেণ্টিমিটাৰ হ'লে নয়নী মৰমীতকৈ কিমান ওখ। তো এয়া কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। এয়া বিয়োগ কৰাৰ পিছত তোমালোকে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি 5.85 চেণ্টিমিটাৰ। এই প্ৰশ্নপত্ৰৰ অন্তিমটো প্ৰশ্ন সুধিছিল যে তলৰ কোণটো চৰ্ত সাপেক্ষে এটা চতুৰ্ভুজ ট্ৰেপিজিয়াম হ'ব। তো আমি জানো যে ট্ৰেপিজিয়ামৰ এজৰ বিপৰীত বাহু সমান্তৰাল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। ছাত্ৰ ছাত্ৰীসকল এয়াই আছিল গুণোৎসৱ 2023 চনৰ প্ৰথম পৰ্যায়ৰ তোমালোকৰ গণিতৰ প্ৰশ্ন কাকত। ভিডিঅ'টো কেনে পাইছা কমেণ্টৰ মাধ্যমত জনাবলৈ নাপাহৰিবা।